হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ আন এটি মিনি ভ্লগলৈ। আৰু এয়া ৰাতিপুৱা উঠি কুহুমীয়া গৰম পানী এগিলাচেৰে আজিৰ দিনটো আৰম্ভ কৰিছোঁ। আৰু বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে কিয়নো মোৰ গাটো খুব বেয়া আছিলে। আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে সোনকালে সুস্থ হৈ আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ। আৰু এয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে ওটছৰ পৰঠা বনাব লৈছোঁ। প্ৰথমতে ওটছখিনি অকণমান কেৰাহীত গৰম কৰি ল'ব লাগিব। আৰু এয়া অকণমান মই গৰম কৰি লৈছোঁ। আৰু এয়া গৰম কৰি লৈ অকণমান ঠাণ্ডা হ'ব দি মিক্সিত গুড়ি কৰি লৈছোঁ। ইয়াত বেচন এচামুচ দি লৈছোঁ। এয়া মিহি মিহিকৈ কুটি পিঁয়াজ অকণমান দি লৈছোঁ। তাৰপিছতে বিলাহী অকণমান দিছোঁ আৰু এটা জলকীয়া দিছোঁ। আৰু এয়া সোৱাদ অনুযায়ী নিমখ অকণমান আৰু হালধি অকণমান, গোটা জিৰা অলপমান। আৰু এতিয়া গৰম পানী দি ভালকৈ মিহলি কৰি ল'ম। আৰু এয়া মোৰ মিহলি কৰা হৈ গ'ল। এয়া তেল দি ল'লোঁ আৰু এয়া চামুচেৰে অকণমানকৈ দি লৈছোঁ। আৰু আপোনালোকেও এনেকৈ বনাই খাইছেনে জনাবচোন কমেণ্টত। আৰু এয়া প্ৰায় মোৰ ওটছৰ পৰঠা ৰেডি হৈ গ'ল। আৰু এয়া মই খাব লৈছোঁ। এইটো ওটছৰ পৰঠা স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। আপোনালোকেও কেতিয়াবা বনাই খাবচোন। তো এইটোৱে আছিলে মোৰ আজিৰ মিনি ভ্লগ। যদি চাই ভাল লাগিছে তেতিয়াহ'লে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।